সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অভিজিত নেক্সলৈ। এইকেইদিন একেৰাহে ভাওনা সবাহৰ ভিডিঅ'বিলাক দি আছোঁ। মূলতঃ মানে বৰসবাহৰ থিয়নামবিলাক দি আছোঁ। আজি এখন নতুন বেলেগ টাইপৰ এটা ভিডিঅ' দিবলৈ ওলাইছোঁ। শিৱৰ প্ৰৱেশ আৰু প্ৰথম দৃশ্যটো যিটো বচন সেইটো দিছোঁ। বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা শিৱ সত্য হাজৰিকাৰ সুন্দৰ এখন প্ৰৱেশ আৰু বচন। বডি কি চাবা, কি সুন্দৰ শিৱ, সঁচা শিৱ যেন লাগে। আপোনালোকে চাব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো আগবঢ়াই নিব বুলি আশা ৰাখিলোঁ। বলক, সত্য হাজৰিকা আমাৰ গাঁৱৰ লৈ, গতিকে গাঁৱৰ শিৱ এজন বৰ্তমান ভাইৰেল হৈ আছে। তেওঁৰ এখন ধুনীয়া প্ৰৱেশ আপোনালোকলৈ আগবঢ়াইছোঁ। ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰিব কিন্তু। ধন্যবাদ। বলক চাওঁ শিৱৰ ধুনীয়া মনোমোহা অভিনয়। জাতিষ্কাৰ কৰিছে মোৰ গৰিলা ভক্তই আমাক কয় গৰুলা মই আহত বুলি নিন্দুক জনে শ্মশানৰ ভস্মধূনাৰে মুখৰিত ভূত প্ৰেতৰ সংগী ভিক্ষাৰী বুলি অভিনাম আমাক কৰে তিৰস্কাৰ। কিন্তু যে ছেড়ে ভাবে নকক কিয়, আমি মাত্র জানো যে যতে জীবন ততে জীবন।
খগ্ৰহ